অসম চৰকাৰৰ পশুধন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত ৰাজ্যত অচিৰে মুকলি হ'ব পশুধন সাৰথি এম্বুলেন্স সেৱা। নমস্কাৰ, ভেদ অসম ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ আলোচনাৰ বিষয়টো হৈছে যিহেতু অসমত মোবাইল ভেটেনাৰী ক্লিনিক আৰম্ভ হ'বলৈ গৈ আছে। ইয়াৰ ভিতৰতে মই দুটামান পইণ্ট দাঙি ধৰিম, কেইটামান বিষয়ৰ ওপৰত আলোচনা কৰিম। প্ৰথম কথাটো হ'ল যে মোবাইল ভেটেনাৰী ক্লিনিকত সকলোখিনি বিনামূলীয়া সেৱা প্ৰদান কৰা হয়। ইয়াতে এটা অসুবিধা আহি পৰে, যেতিয়া ডক্টৰজন গৈ তাত ট্ৰিটমেণ্টটো আগবঢ়ায়, চিকিৎসা আগবঢ়ায়, সেইটো সম্পূৰ্ণ বিনামূলীয়া, তাত ঠিকে থাকে। আৰু যিখিনি ঔষধ পাতি আদি ব্যৱহাৰ কৰে সেইখিনিও বিনামূলীয়াকৈয়ে দিয়া হয়। কিন্তু এইখিনিতে এটা কথা হ'ল, কিছুমান ট্ৰিটমেণ্টত ছাপ্লিমেণ্টাৰী থেৰাপি লাগে, যেনে কেলছিয়াম পাউডাৰ বা মিনাৰেল মিক্সাৰ পাউডাৰ বা কেলছিয়াম যিটো লিকুইড আহে, কেলছিয়াম বটল আহে, সেইবিলাক খুৱাব লগা হয়। কিন্তু যিখিনি গাঁৱৰ মানুহ থাকে বহুতেই এইটো প্ৰব্লেম নকৰে, সমস্যাৰ সৃষ্টি নকৰে। কিন্তু দুই এজন আহি কয় যে আপোনালোকে চৰকাৰী বিনামূলীয়া সেৱা আগবঢ়াই আছে, এই দৰৱটো কিয় নাই, যেনে কেলছিয়ামৰ বটল কিয় নাই বা তেনেকৈ মিনাৰেল মিক্সাৰ পাউডাৰ কিয় নাই, তেনেকুৱা ধৰণৰ কুৱেশ্যন কৰে বা প্ৰশ্ন সোধে। আৰু বহুতে মানে কাজিয়া পৰ্যন্তলৈকে যায়, মানে কাজিয়া কৰালৈকে যায়। গতিকে যিটো বিনামূলীয়া সেৱা আগবঢ়াম বুলি কৈছে অসম চৰকাৰৰ ফালৰ পৰা, যিটো নিউজত আহিছে, বাতৰিত দিছে, ঈশান নিউজত আহিছে, মই ভাবোঁ যিখিনি চিকিৎসা সেৱা হয় সেইখিনি কমপ্লিট বিনামূলীয়া কৰি দিলে হ'ল, সম্পূৰ্ণ বিনামূলীয়া। আৰু যিখিনি মানে ইমাৰ্জেঞ্চি মেডিচিন থাকে বা যিখিনি সচৰাচৰ মেডিচিন ব্যৱহাৰ কৰা হয়, সেইখিনি মেডিচিন যদি বিনামূলীয়া হয়, আৰু কিবা যদি মেডিচিন দৰকাৰ হয় যিবিলাক সচৰাচৰ ব্যৱহাৰ নহয়, সেইবিলাক মেডিচিন মানে যিজন পশুপালক থাকিব তেওঁ ফাৰ্মাচীৰ পৰা কিনি আনিব লাগিব বুলি জনাই দিলে বেছি ভাল হয়। নহ'লে এনে মিছামিছি কাজিয়াৰ সৃষ্টি কৰে যে সকলোখিনি যদি বিনামূলীয়া হয় তেনেহ'লে কিয় সকলো মেডিচিন পোৱা নাযায়। গতিকে কথাটো হ'ল তেনেকুৱা, যিখিনি ডক্টৰজনে সেৱা আগবঢ়াব বা গাড়ীখনত যিখিনি সুবিধা উপলব্ধ আছে সকলোখিনি সেৱা বিনামূলীয়া কৰিব লাগে। আৰু বিশেষকৈ কিছুমান মেডিচিন দৰকাৰী হয় কিন্তু সেইখিনি মেডিচিন গাড়ীত নাথাকে, গতিকে আগতীয়াকৈ যাতে প্ৰচাৰ কৰে, প্ৰচাৰ কৰোঁতে ক'লেই হ'ল যে এনেধৰণে প্ৰচাৰ কৰিলেই হ'ল যে গাড়ীত যিখিনি ঔষধ থাকে সেইখিনি বিনামূলীয়াভাৱেই দিয়া হ'ব। আৰু তাৰ উপৰি যদি ডক্টৰজনে কেছটো চোৱাৰ পাছত, পশুটো চোৱাৰ পাছত বা গাইজনী চোৱাৰ পাছত বা ছাগলীজনী চোৱাৰ পাছত ডক্টৰজনে ভাবে যে ইয়াত আৰু মেডিচিন লাগিব কিন্তু মেডিচিনখিনি গাড়ীত উপলব্ধ নাই, তেতিয়াহ'লে অনাৰজনে প্ৰাইভেট ফাৰ্মাচীৰ পৰা কিনি আনিব লাগিব বুলি জনাই দিলে বা প্ৰচাৰ কৰিলে বেছি সুবিধাজনক হয়। নহ'লে এনেই কাজিয়াৰ সৃষ্টি কৰে। যেতিয়া গাড়ীখন গৈ গাঁৱত যায় তেতিয়া কাজিয়া হয়, মানে যদি ফ্ৰী ট্ৰিটমেণ্ট দিছে, বিনামূলীয়া ট্ৰিটমেণ্ট দিছে, তেনেহ'লে ঔষধ কিয় কিনিব লগা হৈছে, তেনেকুৱা ধৰণে কাজিয়াৰ সৃষ্টি হয়। এইখিনি আছিলে বিনামূলীয়া চিকিৎসা সেৱাৰ বিষয়ে ক'বলগীয়া কথা। এতিয়া আহিছোঁ দ্বিতীয় পইণ্টটো হৈছে যে অসমত বিশেষকৈ কৈ আছে যে VFA নাই, ভেটেনাৰী ফিল্ড এছিষ্টেণ্টৰ কেণ্ডিডেট নাই, আৰু সেইটো কাৰণে মানে ৰিক্ৰুইটমেণ্ট প্ৰচেছটো, যিখিনি ভৰ্তি চাকৰি নিযুক্তি প্ৰক্ৰিয়াটো পলম হ'ব বুলি কৈ আছে, চৰকাৰ চিন্তিত হৈ আছে। এতিয়া মই উদাহৰণ দিব বিচাৰোঁ, গুজৰাটত যিটো MVD চলি আছে, মোবাইল ভেটেনাৰী ডিছপেঞ্চাৰী চলি আছে বা মোবাইল ভেটেনাৰী ক্লিনিক চলি আছে, তাত কোনো ধৰণৰ মানে কি VFAৰ ব্যৱস্থা নাই। ইয়াত ডক্টৰ এজন থাকে আৰু এজন পাইলট থাকে। গতিকে ফিল্ডত গৈ এজনেই ট্ৰিটমেণ্ট কৰিব আৰু যিখিনি সহায় কৰিব সেইখিনি পালকসকলে ভালদৰে সহায় কৰে। গতিকে ইয়াত কোনো ধৰণৰ মানে ফিল্ড এছিষ্টেণ্টৰ ব্যৱস্থা নাই, ডক্টৰ এজন থাকে গাড়ীখনত আৰু পাইলট থাকে কাম ড্ৰেছাৰ, আৰু তেনেধৰণে চিকিৎসা সেৱা আগবঢ়াই আছে। আৰু তেনেকৈ আগবঢ়াব পাৰে, ইমান পলম কৰিব লগা কথা নাই, কাৰণ
এতিয়ালৈকে অসমতো বহুতখিনি ডক্তৰ চাকৰি পোৱা নাই, বেলেগ ষ্টেটত আহি কাম কৰি আছে, বাহিৰত কৰি আছে, ৱেষ্ট বেংগলত কৰি আছে, বিহাৰত কৰি আছে, গুজৰাটত কৰি আছে, বা তেনেকৈ কিছুমানে ইউপিতো কৰি আছে বা দিল্লীত কৰি আছে, প্ৰাইভেট ক্লিনিকত কাম কৰি আছে। গতিকে ডক্তৰ ভালেখিনি আছে, সেইটো চিন্তা কৰিব নালাগে, অসম চৰকাৰেও চিন্তা কৰিব নালাগে। আৰু যদি VFAৰ কাৰণে ভাবিছে তেতিয়াহ'লে পিছত ৰিক্ৰুইটমেণ্ট কৰিলে হ'ল VFAখিনি। এতিয়া ডক্তৰ বা পাইলট লৈয়ে কামটো আৰম্ভ কৰিব পাৰে অসম চৰকাৰে যদি বিচাৰে, ইমান দেৰি কৰিবলগীয়া কথা নাই। গতিকে এইখিনি আছিলে আলোচনা কৰিবলগীয়া বিষয়। যিহেতু বাতৰিত কৈছে যে VFA নোহোৱাৰ কাৰণে পলম হ'ব, বহুত দেৰি হ'ব, সেই বিষয়ে জনাইছিলে। আৰু যিটো বিনামূলীয়া চিকিৎসা সেৱাৰ বিষয়ে কথাটো কোৱাই হ'ল। যিখিনি ইমাৰ্জেঞ্চি মেডিচিন বা সচৰাচৰ যিখিনি মেডিচিন সেইখিনিতো গাড়ীত থাকেই, আৰু তাৰ উপৰি যদি কিবা মেডিচিন দৰকাৰ হয় সেইখিনি যাতে পশুপালকে কিনি আনিবলৈ ইচ্ছুক হয়, সেইখিনি মানে তেনেধৰণে প্ৰচাৰ কৰিব লাগে। নহ'লে সম্পূৰ্ণ বিনামূলীয়া বুলি দি দিলে অলপমান অসুবিধা হয়, গাড়ীখন চলাবলৈ অসুবিধা হয়, কাৰণ কিছুমান অনাৰ আহি অলপ অসুবিধাৰ সৃষ্টি কৰে, সমস্যাৰ সৃষ্টি কৰে। তেওঁলোকে কয় যে সম্পূৰ্ণ বিনামূলীয়া, কিন্তু আপুনি কৈ আছে মেডিচিন নাই। সেইটো কাৰণে এইখিনি আছিল আজিৰ ক'বলগীয়া। ধন্যবাদ।